मोर नाम श्री दुर्बिन किस्कु गाँव नाम बनगाँव जोआकली माने मीटिंग छिलो और कि तारपरे बीपीएफ दलर मीटिंग छिलो एटू माने आमराও জানে না আর কি কিসের জন্য মিটিং তারপর ডেকে নিয়ে গেছে তারপর ওখানে যে বিপ্লব দলর কিবা ইরি ছিল আর কি মানে জয়নিং প্রোগ্রাম তারপরে আমালকো তো জানা না ছিল তার কারণে গই পেলাই হি মূল কোসে আরো কি মিটিং মানে জয়নিং প্রোগ্রাম হব কিন্তু এলকো এনেকুৱা কথাটো মোর মনত ভাবিলো আর কি এটু তো ভাল কথা নহয় আৰু তারপর হি মিটিং অলপমান শুনি পেলাই আহিলো আৰু কিমানজন গৈছিল আপুনি মোটামুটি 45 গৈছিল আপোনালোকে ইচ্ছা হৈ জয়নিং হ'ল মোৰ ইচ্ছা মতে আমাৰ গাঁৱত মানে আগৰ পৰা এতিয়া নহয় আগৰ পৰা বিজেপিৰ দলৰ সবে বিজেপি দল সকলো মানে সবে বিজেপি দল আৰু এতিয়া বিজেপি তো থাকিম আৰু বেলেগত নাযাওঁ আমালোকৰ বিজেপি মোটামুটি পালো ঘৰ পালো আৰু আমাৰ সুবিধা এতিয়া মানে লৰা ঝগৰা শেষ হ'ল এটুই সুবিধা পাইলো আৰু শান্তি হৈছে এটুই পালো আৰু জলঞ্চল সুবিধাও পাইলো এটু পাইছি এটু মানে আপোনালোকে বিজেপিত থাকিব বিজেপিতে থাকুম কি নাম আপোনাৰ নমস্কাৰ মোৰ শ্ৰী সুপল সৰেন গাঁওখনৰ নাম বনগাঁও যোৱাকালি কি হৈছিল যোৱাকালি মানে বিপিএফৰ মিটিংটো আছিলে এইটো আমাৰ বনগাঁৱতে বনগাঁও গুজৰাট পিছত আমালোকেতো জানা নাছিলোঁ জয়নিং প্ৰগ্ৰাম হ'ব বুলি পিছত জয়নিংটো যোৱাকালি কৰিছে এতিয়া হয় আমালোকে জয়নিং কৰিছিলোঁ কৰাটো কিন্তু আমালোকে জানা নাছিলোঁ জয়নিং হ'ব বুলি এতিয়া আমি আগত বিজেপিত আছিলোঁ আৰু মই লগতে গাঁৱৰ হয় আৰু মেম্বাৰ হয় বিজেপিৰ এতিয়া মই এতিয়া মোৰ পাৰ্টিত থাকিম বিজেপিত আৰু বিজেপিত কাম কৰি থাকিম কিমানজন গৈছিল আপোনালোক আমাৰ জয়নিংটো হৈছিল 45 কোনে মাতিছিল আপোনালোকক আমালোকে বিপিএফ দলটো মাতিছিল কি কৈ মাতিছিল আপোনালোকক মিটিং হ'ব বুলি তাৰপিছত আপোনালোকে গ'ল হয় তাৰপিছত কি হ'ল পিছত মিটিংটো হৈছে পিছত জয়নিং প্ৰগ্ৰামটো আৰম্ভ কৰিলে কোন কোন উপস্থিত আছিল বিপিএফ উপস্থিত আছিল আমাৰ অলিয়াম নাৰ্জাৰী ছাৰ তেখেতে আৰু তাৰ কৰ্মীসকল